নমস্কাৰ, মোৰ নাম ধৰ্মেন্দ্ৰ বেজবৰুৱা। নলবাৰী তন্ত্ৰ সংকৰাত পোহৰ টিউটৰিয়েল হোম শীৰ্ষক এটি শিক্ষামূলক অনুষ্ঠান মই চলাই আছো। মই ছাত্ৰ ছাত্ৰীৰ বাবে গণিত বিষয়ত কিছু পাঠ আগবঢ়াবলৈ লৈছো। আমি আলোচনা কৰিবলৈ লৈছো ডিভাইজিবিলিটি ৰুল। ডিভাইজিবিলিটি ৰুল সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ প্ৰয়োজনীয়। আৰু ডিভাইজিবিলিটি ৰুলৰ অৰ্থ হৈছে বিভাজ্যতাৰ পৰীক্ষা। অৰ্থাৎ কোনো এটা সংখ্যা কেনেকৈ ডিভাইজেবল হয় বা 1 2 3 4 5 বিভিন্ন সংখ্যাৰ ডিভাইজেবল হয় নে নহয় আমি কিদৰে পৰীক্ষা কৰিম সেই কথা আমি ডিভাইজিবিলিটি ৰুলত পাম। ঠিক আছে, আমি আৰম্ভ কৰিছো যে ডিভাইজিবিলিটি ৰুল। আজি আমি আৰম্ভ কৰাৰ আগত এইখিনি কথা কৈ থওঁ যে আজি আমি ডিভাইজিবিলিটি ৰুল যেতিয়া আমি কৰিম তেতিয়া আমি ডিভাইজেবল বাই 1 2 3 4 5 সেইখিনিলৈকে আজি আমি আলোচনা কৰিম। আৰু পিছৰখিনি হয়তো পিছৰ পৰ্যায়ত আমি বিশদভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। এতিয়া বিভাজ্যতাৰ পৰীক্ষা অৰ্থাৎ ডিভাইজেবল বাই 1 টো আমি চাওঁ। প্ৰথমতে ডিভাইজেবল বাই 1 মানে কোনো এটা সংখ্যা একেৰে বিভাজ্য হয় নে নহয়। তেনে সিম্পল, কোনো এটা সংখ্যা একেৰে বিভাজ্য হয় নে নহয় চাবলৈ আমি মাত্ৰ জানিব লাগে ডিভাইজেবল বাই 1 এনি ইন্টিজাৰ, মানে যিকোনো এটা অখণ্ড সংখ্যাকে একেৰে আমি বিভাজন কৰিব পাৰো। যিকোনো এটা অখণ্ড সংখ্যাকে আমি একেৰে বিভাজন কৰিব পাৰো। আকৌ এইবাৰ আমি চাম ডিভাইজেবল বাই 2, অৰ্থাৎ কোনো এটা সংখ্যা 2 ৰে বিভাজ্য হয় নে নহয় আমি কেনেদৰে পৰীক্ষা কৰিম। একেবাৰে সহজ, যে যিবিলাক সংখ্যা যুগ্ম হয় বা যিবিলাক সংখ্যাৰ শেষত 0 2 4 6 8 এইবিলাক অংক থাকে সেইবিলাক সংখ্যা কি হয় ডিভাইজেবল বাই 2 হয়। সেইকাৰণে ইয়াত লিখা হৈছে অল ইভেন নাম্বাৰস, অৰ্থাৎ যিবিলাক ইভেন নাম্বাৰ হয় এই গোটেই ইভেন নাম্বাৰ বিলাকে ডিভাইজেবল বাই 2 হয়। যেনে আমি ক'ব পাৰো 32 48 56 78 এইবিলাক কি হ'ব ডিভাইজেবল বাই 2 হ'ব। কিন্তু ইয়াৰ পৰিৱৰ্তে 31 33 41 এইবিলাক ডিভাইজেবল বাই 2 হ'ব নোৱাৰে, অৰ্থাৎ 2 ৰে বিভাজ্য কেতিয়াও নহয়। ঠিক আছে, এতিয়া আমি আহিছো ডিভাইজেবল বাই 3। এইটো অকনমান মন কৰিবলগীয়া। আমি আগবাঢ়িছো। আমি ডিভাইজেবল বাই 3 অৰ্থাৎ কোনো এটা সংখ্যা 3 ৰে বিভাজ্য হয় নে নহয় আমি কেনেকে গম পাম সেই কথাটো আমি ইয়াত আলোচনা কৰিবলৈ লৈছো। এতিয়া আমি ডিভাইজেবল বাই 3 চোৱাৰ আগত আমি যিকোনো এটা সংখ্যা লৈছো 32। এটা 32 সংখ্যাটো 3 ৰে ডিভাইজেবল হয় নে নহয় কেনেকে গম পাম। আমি ইয়াৰ যে ডিজিট আছে এটো 1 ডিজিটত 2 আছে, আকৌ 10 ডিজিটত 3 আছে। এই ডিজিট কেইটা আমি কি কৰিম প্লাস কৰিম, আৰু প্লাস কৰি পাইছো আমি 5। অৰ্থাৎ আমি যেতিয়া 3 আৰু 2 টো প্লাস কৰি 5 পাইছো, এতিয়া যদি 5 টো 3 ৰে বিভাজ্য হয় তেতিয়া হলে এটো 3 ৰে বিভাজ্য হ'ব। এতিয়া আমি দেখা পাও যে 5 টোক আমি 3 ৰে বিভাজ্য কৰিব নোৱাৰো। যদি নোৱাৰো, যদি 6 থাকিলে হল হয় তেতিয়া আমি 3 ৰে 2 বাৰ গল হয়, কিন্তু ইয়াত আমি নোৱাৰিম। নোৱাৰাৰ বাবে এটো ডিভাইজেবল বাই 3 নহয়, অৰ্থাৎ 32 ক আমি 3 ৰে হৰণ কৰিব সম্পূৰ্ণ হৰণ কৰিব নোৱাৰো। ঠিক আছে, এবাৰ আমি আকৌ এটা চাইছো 36। এটা 36 টোত যে ইয়াত কি আছে 3 and 6 আছে, আমি দুটা প্লাস কৰি পাও 9। এতিয়া আমি দেখিছো এটোৰ ক্ষেত্ৰত যে 9 টো 3 ৰে সম্পূৰ্ণ বিভাজ্য হয়, 3 বাৰ যায়। তাৰ মানে যদি 9 টো 3 ৰে বিভাজ্য হয় তেতিয়ালে এই সংখ্যাটো 3 ৰে বিভাজ্য হয়। ঠিক আছে, এই দুটা সৰু সংখ্যা আমি এটা ডাঙৰ সংখ্যা লৈছো যেনেকে 3 4 6 2। তে এই সংখ্যাটো 3 ৰে বিভাজ্য হয় নে নহয় আমি চাব লাগে। 3 + 4 + 6 + 2 ইকুৱেল 4 3 7 7 6 13 13 2 15 13 2 15। ঠিক আছে, এতিয়া আমাৰ 15 ক 3 ৰে হৰণ যায় নে নাযায় আমি চাম। আমি দেখা পাও যে 15 ক 3 ৰে সম্পূৰ্ণ হৰণ যায়, 5 বাৰ যায়। তাৰ মানে এই সংখ্যাটো 3 ৰে হৰণ যায়। কৈছো ডিভাইজেবল বাই 3 আটাই বুজি পাইছে, আপোনালোকে চেষ্টা কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কামত আহিব। ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰিলে ভালদৰে আৰু বেছি ভালদৰে তেওঁলোকে বুজি পাব। এতিয়া আমি আগবাঢ়িছো ডিভাইজেবল বাই 4। ডিভাইজেবল বাই 4 অৰ্থাৎ কোনো এটা সংখ্যা 4 ৰে বিভাজ্য হয় নে নহয় আমি কেনেদৰে গম পাম।
এটা কোনো এটা সংখ্যা 4 ৰে বিভাজ্য হয় নে নহয় হেতু চাবলৈ হলে আমাৰ লাষ্ট 2 ডিজিট টু 4 ৰে বিভাজ্য হয় নে নহয় আমি চাব লাগিব যেনেকৈ লাষ্ট 2 ডিজিট ইয়াত মাত্ৰ দুটাই ডিজিট আছে আমি লগে লগে গম পাও যে এটো ডিভাইজেবল বাই 4 হয় তাহলে 4 ৰে আমি ইয়াত হৰণ কৰিব পাৰো আমি 4 ৰে হৰণ কৰি পাও 4 পাও ঠিক আছে এতিয়া যদি ডাঙৰ সংখ্যা এটা লৈছো যে এটো আমাৰ 4 ৰে বিভাজ্য হয় নে নহয় আমি কি কৰিম ইয়াৰ লাষ্ট 2 ডিজিট চাম লাষ্ট 2 ডিজিট টু পাও আমি 34 আমি জানো যে 34 ক 4 ৰে সম্পূৰ্ণ হৰণ না যায় তাৰ মানে এই সংখ্যাটো 4 ৰে হৰণ না যাব আকৌ আমি এটা সংখ্যা লৈছো 3424 এই ডিজিট পাও কি 24 পাও এটা লাষ্ট 2 ডিজিটক 4 ৰে হৰণ যায় আমি ভালদৰে জানো 4 ৰে 6 বাৰ হৰণ যাব তাৰ মানে এটো ডিভাইজেবল বাই 4 হ'ব মানে 4 ৰে গোটেই সংখ্যাটোকে সম্পূৰ্ণ হৰণ যাব ঠিক আছে এতিয়া আমি আগবাঢ়িছো ডিভাইজেবল বাই 5 ডিভাইজেবল বাই 5 অৰ্থাৎ কোনো এটা সংখ্যা 5 ৰে বিভাজ্য হয় নে নহয় আমি চাব লাগে এটো একেবাৰে সহজ মানে যিবিলাক সংখ্যাৰ শেষৰ ডিজিটটো 5 বা 0 হয় শেষৰ অংকটো 5 বা 0 হয় সেইবিলাক সংখ্যা 5 ৰে সম্পূৰ্ণ হৰণ যায় যেনে কি হ'ব পাৰে ইয়াত 20 এটা 2 ডিজিট নাম্বাৰ হয় ইয়াৰ শেষত 0 আছে তাৰ মানে এটো 5 ৰে হৰণ যায় আকৌ এটা লৈছো 85 ইয়াৰে শেষৰ অংকটো কি আছে 5 আছে তাৰ মানে ইয়াকো আমাৰ কি হয় 5 ৰে সম্পূৰ্ণ হৰণ যায় মানে ডিভাইজেবল বাই 5 হয় আকৌ আমি যিমান ডাঙৰ সংখ্যাই নাপাও কিয় যে এটো 5 ৰে হৰণ যাব ডিভাইজেবল বাই 5 কাৰণ শেষৰ অংকটো 5 আছে কিন্তু 1 2 3 4 এটো ডিভাইজেবল বাই 5 নহব কিয় নহব কাৰণ শেষৰ অংকটো ইয়াত 4 আছে আকলে খুব ভালদৰে বুজি পাব কথাখিনি আৰু ইয়াৰ পিছৰ ডিভাইজেবল বাই পিছৰ যিখিনি আছে পৰৱৰ্তী সময়ত আমি সেইখিনি আলোচনা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম ধন্যবাদ